প্ৰথমতে জনাইছোঁ সকলোকে স্বাগত মোৰ চেনেলটোলৈ। আজি আমি গৈ আছোঁ এক সুন্দৰ ঠাইলৈ আৰু খুব ভাল লাগিব গৈ পেলাই। আপোনালোকেও বলক মোৰ সৈতে, আৰু মোৰ লগত আছে মোৰ ভাইটি আৰু মোৰ ফ্ৰেণ্ড এজনী। চ' আমি গোটেইকেইটাই গৈ আছোঁ বক হৈ পেলাই। এখন খুব ধুনীয়া ঠাই, আপোনালোকে চাই থাকক। হয়তো বহুতে যাব পাৰে আৰু হয়তো কোনোবাই নোযোৱাকৈও থাকিব পাৰে, কিন্তু সদ্যহতে বৰ্তমান সময়ত গা ধুবৰ কাৰণে হওক বা হোল চিনাৰীটো চাবৰ কাৰণে ইমান ধুনীয়া হৈছে, মানে কি ক'ম। চ' এতিয়া বৰ্তমান আমি ইয়াতে ৰৈছোঁ, যিহেতু বৰষুণ পৰিছে, তো বৰষুণ পৰাৰ কাৰণে আমি ৰৈ দিছোঁ ইয়াতে। আৰু এইখন দোকান দেখিছেই, আৰু সন্মুখৰ পৰিৱেশটো খুব ধুনীয়া হয়। চাওক ইমান ধুনীয়া এক পৰিৱেশ, ইয়াতে ৰ'ব লগা হ'ল বৰষুণৰ কাৰণে। A few inches later. চ' আমি এগেইন ষ্টাৰ্ট কৰিলোঁ আমাৰ জাৰ্ণিটো। মানে বৰষুণ দিছে, আকৌ বন্ধ হৈ যায়, তো এনেকৈ মানে কণ্টিনিউৱাছলি হৈ আছে, ক'ৰবাত ৰ'ব লগা হৈ আছে। চ' এতিয়া আমি পাম, বেছি দূৰ নাই। A few moments later. এণ্ড দেন আকৌ আমি ইয়াত ৰ'ব লগা হ'ল, আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াত ৰ'ব লগা হ'ল কাৰণ বৰষুণটো অলপ পৰিছিলে। চ' আমি আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ ইয়াৰ পৰা। বেছি দূৰ নাই আৰু গৈ পাম, ভাল লাগিব। চ' ফাইনেলি আমি ইয়াত গাড়ীখিনি থৈ দিলোঁ, মানে মোৰ গাড়ীখন আৰু তাইৰ গাড়ীখন থৈ দিলোঁ। চ' অলপ দূৰ খোজকাঢ়ি এইদৰে যাব লাগিব। আৰু মানে ল'ৰাবিলাকে দেখিছে যে কোনোবাই বেগত মানে কাপোৰ চাপোৰ আনিছে, খোৱা বস্তু যোনে যি পাৰে আনিছে। তো দেখিব কোনে কেনেকৈ কি কাপোৰ পিন্ধি পেলাই কেনেকৈ গা ধোৱাটো আৰু কি চাব লগা কথা আছে, মানে গা ধোৱাটো আমি দেখিম। বা কিছুমানে খানা চানাও খায়, মানে সৰুকৈ আৰু কিছুমান ঘৰৰ পৰা আনে। চ' চাৰিওপিনে খুব সুন্দৰ পৰিৱেশ, ইপিনে পাহাৰ আছে তো দেখিছে, আৰু সন্মুখত আছে পম্পী গৈ আছে চাবৰ কাৰণে আমি আহিছোঁ। দেখিছে ৱাটাৰফলটো, এইখিনি মানে কি ওপৰৰ পৰা পানীটো আহিছিলে, আৰু ইয়াতে মানে এইখিনি দেখা পায়, মানে ৰাস্তাৰ পৰা এইখিনি দেখা পায়। তাৰপিছত সন্মুখত ইহঁতে গৈ আছে। তাৰপিছত ক'বলৈ গ'লে মানে ইয়াতে এইখিনি তলত মানুহে বহি পেলাই কিবা ড্ৰিংকছ কৰিছে, কিবা মানে যোনে মানে যেনেকৈ আৰু কথা পাতিছে, চব গোটেইখিনি কাম কৰিছে। চ' আমি যাই আছোঁ, অলপ ভাগৰ লাগিছে বহুত, মানে ফেফনিটো উঠিছে, কি ক'ম আৰু ইমান ভাগৰ লাগিছে। চ' অলপ খোজকাঢ়িব লাগিব, ইমান বেছি নহয়, জাষ্ট 10 মিনিটমানৰ সময়, আৰু এইখিনি সময় খোজকাঢ়িব লাগিব। পালোঁ আমি এতিয়া। চ' ফাইনেলি আমি পাই গ'লোঁ ৱাটাৰফল, আৰু এই ৱাটাৰফলটোৰ নাম হৈছে, আৰু দেখিছে ইমান ৰ'দ, ইমান গৰম, তাৰ কাৰণে পূৰা ঘাম বৈ গৈছে। চ' আমি পাই গ'লোঁ, এই মানে ৱাটাৰফলটোৰ নাম হৈছে চিলডুবি ৱাটাৰফল। চ' গাইজ, ইয়াতে আহি আজি খুব ভাল লাগিছে, আৰু আপোনালোকেও আহিব, ভাল লাগিব। আৰু এতিয়া আমি ঘৰৰ পিনে গৈ আছোঁ। এতিয়া ৰাস্তাটো খুব মানে অলপ পিছল হৈ আছে, যদিও কোনোবাই আহি আছে আৰু কোনোবাই গৈ আছে। তো এইদৰে মানে চলি থাকে, বিশেষকৈ ৰবিবাৰৰ দিনটোত বেছিকৈ মানুহ হয়। আৰু আজি যিহেতু ৰবিবাৰ হয়, চ' আমি আহিছিলোঁ ইয়ালৈ। We can change anything and make it better together. Now we're strong, don't question it. The truth will break your chains. We have the key.